Hello everyone, কি খবৰ সকলোৰে ওয়েলকাম টু মাই চেনেল আজি হৈছে আপোনাৰ কিমান 16 জুলাই আৰু আজি হাজবেণ্ডৰ উইক অফ হয় হেতু কাৰণে আমি ভাবিলো যে আমি চিকেনৰ মোমো বনাও বুলি কিন্তু আমাৰ চিকেন মোমো এক্সপেৰিয়েন্স যোৱা দুবাৰ বনাইছো বিৰাতে বেয়া এক্সপেৰিয়েন্স হয় অকল মোমো ৰেচিপি দিবলে মই ভিডিওটো কৰা নাই মই ভাবিছো কিনো কৰো তাকে ভাবি পেলাই ইনে ভিডিওটো বনালো আৰু লগতে বেলেগ যদি কিবা হয় হেও দেখাম আৰু আজিয়ে হয়তো মই ভিডিওটো শেষ নকৰিবও পাৰো কাৰণ মোৰ এটা কাম আছে সেই কামটো কৰিম বুলি ভাবিছিলো আৰু আপোনালোককো দেখাম বুলি ভাবিছিলো মই ময়দাখিনি মাৰি লৈছো মাৰি পেলাই ইউটিউব চাই পেলাইহে চাইছো আকৌ এবাৰ চাইছো হেতু কাৰণে মাৰি পেলাই ফ্ৰিজত 20 মিনিট মান ৰাখি দিও বা আধা ঘণ্টা মান ৰাখি দিম এতিয়া আৰু যেটো আপোনাৰ মছলাটো যে বনাই চিকেন আৰু তাৰ পিছতে পিয়াজ আদা নহৰু এবিলাক সব মই মানে পিয়াজ নহৰু সৰু গুছাই দিছো কিন্তু মানে মিক্স খিনি তেখেতে কৰিছে কাৰণ মোৰ হাতত অকমান প্ৰবলেম আছে হেখিনি মই দেখুৱা নাই তেওঁ কৰি আছে কাৰণে নাই দেখুৱা আৰু এইখিনি চাওক বনাই থৈছো এতিয়া কি বনিব আৰু এতিয়া এইবিলাক সব ঠিকে থাকে হয় আমাৰ যেতিয়া আমি ষ্টিম কৰো ন হেখিনি সময়তে মানে কি হয় জানে নে এটো কি বুলি কয় একদম পুৰা মানে ভালকে নিখিজে কেঁচা ময়দা লাগি থাকে আৰু এইখিনি হৈছে চিকেন আজি চিকেনখিনি আগতে সিজাই লোৱা নাই আমি আগতে সিজাই লৈছিলো হেতু কাৰণেও চাগে প্ৰবলেম হ'ব পাৰে নাজানো আৰু এতিয়া প্ৰথমতে এইকেইটা দি চাও আৰু যদিহে এইকেইটা ভাল হয় তেতিয়াহে আমি বাকিখিনি কৰিম আমি মোমো খালো আৰু মোমো খোৱাৰ পাছত মোমো বহুত বেছি বনা নাছিলে আপোনাৰ 4টাহে বনিছিলে মানে 4টা বনিছিলে সৰু সেই কাৰণে যিখিনি ময়দা আছিলে সেইখিনি দি লুচি বনাই দিলো আৰু আজি আমাৰ ডিনাৰ এটা মোমো বুলিয়ে কম নে লুচি বুলিয়ে কম নাজানো আৰু লুচি হ'ব আৰু লগতে মই এই কিচেনৰ জামটো আছে হেতু দি খাম আজি আমাৰ ডিনাৰ হৈ গল এতিয়া আজি ভিডিওটো এতিয়া শেষ কৰিছো কাইলে আকৌ লগ পাম কাৰণ মোৰ অলপ বস্তুটা দেখাবলৈ আছে বুলি কৈছিলো যে হেতু দেখুৱাম কাইলে বাই বাই আজিলে গুড নাইট গুড মৰ্নিং সকলোকে আজি ভিডিওটো ভাবিলো স্টাৰ্ট কৰো বুলি এতিয়া বাজিছে আপোনাৰ 11:20 আৰু এতিয়া আসলতে হাজবেণ্ডৰ সেকেন্ড শিফট আছে হেতু কাৰণে মই আগতে ভাবিলো অকমান ৰেডি কৰি লওঁ মানে যেটো লাঞ্চ হয়টো ৰেডি কৰি লওঁ বুলি আৰু কালি হয়তো মই কব পাহৰি থাকিলো আমাৰ মোমোখিনি কালি বহুত সোৱাদ হৈছিল মানে খাব পৰা হৈছিল মই কৈছিলো যে আগতে খাবলে বেয়া হয় বুলি হেকাৰণে খাব পাৰিলো আৰু এতিয়া ভাবিছো কি প্ৰথমতে মই আজি বৰ বিশেষ একো বনাবলগীয়া নাই ভাবিছো মটৰ পনীৰ অকমানকে বনাও সেইভাবে মটৰখিনি মই মানে সিজাই লৈছো আৰু পিয়াজ নহৰু সৰু এইবিলাক সকলো ঠিক কৰি ললো আৰু এতিয়া মই বনাও তেতিয়া হলে আপোনালোককো অকমান দেখাও তেনেকৈতো বিশেষ একো দেখাবলগীয়া ধৰক সকলোৱে জানে ন হেকাৰণে মানে ভাবিছো কিনো ৰেচিপি আৰু মই এনেকুৱা এক্সট্ৰা একো বনোৱাও নাই যে মই আপোনালোকক দেখাব পাৰো হেতু কাৰণে ভাবিছো এনেকে অকমান দেখুৱাই যাও জাস্ট নি আৰু আভাস এটা দিবলৈ ট্ৰাই কৰো আৰু এটা কথা আসলতে মোক বহুতে সুধে মোৰ যোনবিলাক লগৰে হয় নাইবা এনেকৈ কোনবা সুধে চিনাকি মানুহে যে তই সঁচাকে এনেকে বনাও নে অকল ইউটিউবৰ ভিডিঅ'ৰ বাবে বনাও হেতু নহয় মই বনাও আজিকালি আগতে হয় ছোৱালী অৱস্থাত ইমান বনাব পৰা নাছিলো কাৰণ মই ইমান নাজানিছিলো বনাবৰ কাৰণে আৰু যিহেতু মই গুৱাহাটীত অকলে থকা প্ৰথমতে তো মই বহুতখিনি বস্তু বনাবলৈ তেতিয়াই ট্ৰাই কৰিছিলো এতিয়া অকমান চাই দিলে পাৰো আৰু একদম পাৰফেক্ট নহলেও খাব পৰা হয় আৰু তাৰ পিছতে আগতে এতিয়া ছোৱালী যেতিয়া আছিল তেতিয়া পঢ়া শুনা সময়তনো কতনো বস্তু পাতি বনোৱা যায় এটলিষ্ট আমি বনোৱা নাছিলো মানে বহুতে বনাই কিন্তু মই আৰু ভন্টিয়ে হেনেকে ইমান বনাব লগা হোৱা নাছিলে এতিয়া পঢ়ি শুনি আজৰি হোৱাৰ পাছতহে আমি বনাও আৰু সবতকে মেইন কথাটো হৈছে এইটোৱে যে মই যিহেতু ইয়াতে থাকো আৰু মোক এনেকুৱা কোনো মানুহ নাই যিয়ে মোক মই ভাল লগা বস্তুখিনি বনাই দিব বা মানে সব বস্তু ৰেডি কৰি দিব হয়নে নাই ধৰক এতিয়া মই কিবা এটা খাবলৈ মোৰ ইচ্ছা গল যদি মোৰ আচাৰো খাব মন যায় মই কিনা আচাৰ খাব নোৱাৰো কাৰণ মোৰ পেটৰ অপকাৰ কৰে সো হেকিনিটো মই বনাবই লাগিব মই হেকিনে খুধি মেলি বনাই লওঁ মানে এবাৰ মই মূলা আচাৰো বনালো তেতিয়াও মানে বহুতে কলে যে তই বনাও জানো তই আৰে মই কিয় নবনাম বনাবতো লাগিবই ন খাবৰ বাবে কেতিয়াবা মানে বেয়া লাগে কেতিয়াবা এটা সময়লৈকে ঠিকে থাকে কিন্তু এটা সময় পিছত মানে ইনসাল্ট কৰাৰ নিচিনা ফিল হয় আৰে তই এইটো বনাইছো জানো মানে আৰে মোক কোনে বনাই দিব ইয়াতে নহলে এতিয়া মোৰ
কিছুমান বস্তু মানে ভাল লাগে হয়, কিন্তু মই এতিয়া ইয়াতে নাপাওঁ। যেনেকৈ ঢেকীয়াটো মোৰ এইখিনিতে এটলিষ্ট পোৱা নাযায়, একদম প্ৰপাৰ মুম্বাইত পালেও মোৰ ইয়াতে নাপায়, আৰু তাতে পাই নাপায় মই সেইটোও নাজানো। সেইবিলাক বস্তু মই খাই ভাল পাওঁ, এতিয়া পোৱা নাই, সেইকাৰণে কেতিয়াবা মনটোও বেয়া লাগে। তাই নাইবা আপোনাৰ কিছুমান এনেকুৱা থাকে ন, যেনেকৈ এই যে পিঠাগুড়ি দি পেলাই যে পিঠা এটা বনাই যে অকণমান পনীয়া কৰি পেলাই তাতে বিভিন্ন ভেজিটেবলছ দি বনাই যে, এইটো কি কয় মই নামটো নাজানো, কিন্তু আমাৰ ঘৰত নাজিৰাৰ মায়েও বনায়, আৰু ইয়াৰ মানে খুৰী, আমাৰ গুৱাহাটীৰ খুৰীও বনায়, এইটো খাই ভাল পাওঁ। এতিয়া পিঠাগুড়িখিনি মোক কোনে বনাই দিব? মইতো নিজেই বনাব লাগিব ইয়াতে এতিয়া বনাব হ'লে, সেইকাৰণে ধৰক সেইখিনি কাম কৰিব লগা হয়, উপায় নাই। এতিয়া যোন বাহিৰত থাকে তেওঁলোকে বুজি পায়, বাহিৰত থকাটো দেখিবলৈ ভাল, কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত মানে এনেকুৱা হয় যে নিজৰ প্ৰয়োজনীয় বস্তুটো নাপায়, নিজেই কৰিব লাগে। এতিয়া এইখিনি বস্তু পিঠাগুড়িয়ে হওক কিবা হওক, সেয়াটোতো মই যদি অসমত থাকোঁ মাকো যদি সোধোঁ মায়েও কৰি দিব, বা ইয়াত যদি গুৱাহাটীত যদি কোনোবাইতো বনোৱা থাকেই, কিন্তু ইয়াততো মোক কোনেও বনাই নিদিয়ে, আৰু মোক খাবলৈ মন গ'লে কি মই 8 মাহ 9 মাহ গুৱাহাটী যোৱালৈকে ৰখি থাকিম নেকি? সেইকাৰণে বস্তুবিলাক বনাওঁ, উপায় নাই। এতিয়া সেই উপায় নোহোৱাতহে বনাব লগা হৈছে, তেনেকৈহে মই বস্তুবিলাক বহুত শিকিছোঁ। মানে আচলতে কোনেও পাৰ্চনেলি নল'ব কথাটো, কেতিয়াবা মোৰ বেয়া লাগে, মই সেইকাৰণে কথাটো মানে ভিডিঅ'তে কৈ দিছোঁ। আৰু এতিয়া ব'লক তেতিয়াহ'লে মটৰ পনীৰখিনি বনাই লওঁ। মটৰ পনীৰ কৰিবৰ কাৰণে মই প্ৰথমতেতো মটৰখিনি সিজাই থৈ দিছোঁ। এইখিনি হৈছে আপোনাৰ মটৰ, এইখিনি মই লগতে এটা আলু কাটি পেলাই দিছোঁ। আলু মই মুখানে দিছোঁ, খাই ভাল পাওঁ আলু এনেকৈ। পিঁয়াজখিনি এনেকৈ চপ কৰি লৈছোঁ। এইটো হৈছে আপোনাৰ আদা নহৰু পেষ্ট, আদা নহৰুটোৱে পেষ্ট বনাই লৈছোঁ মই, যিটো দোকানত পোৱা যায় ন আদা নহৰু পেষ্টৰ পেকেটৰ পৰা লোৱা নাই। এটা জলকীয়া, আৰু এইখিনি পনীৰখিনি মই ফ্ৰাই কৰি ল'ম এতিয়া। যিহেতু মোৰ ওচৰত বিলাহী নাই, মই সদায় বিলাহী দিওঁৱেই মটৰ মানে বা যি এনেকুৱা বনাওঁ, কিন্তু সেইটো কাৰণে মই চচ দিম আজি। এইটো মই এতিয়া নাজানো কেনেকুৱা, এইটোতো মোৰ ফাৰ্ষ্ট ট্ৰাই হ'ব আজি, নাজানো আৰু কি হয়। যিহেতু মই ৰেচিপি দেখুওৱা নাই, এনেই আপোনাক দেখুৱাইছোঁ এনেকৈ কৰি, সেইকাৰণে মই যিটো আজি এটা ফাৰ্ষ্ট ট্ৰাই যে মাৰিম সেইটো দেখাইছোঁ। আজি মই এইটো দিম, কেনেকুৱা লাগে নাজানো খাই পেলাই। এখন কেৰাহীখন গৰম হৈছে, এতিয়া ফাৰ্ষ্ট মই এই পনীৰখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। কেঁচাকৈ এনেকৈ দিলে মই খাই বেয়া পাওঁ, সেইকাৰণে ভাজি ল'ম। কেৰাহীখন গৰম হৈছে, এতিয়া ফাৰ্ষ্ট মই দিম আপোনাৰ এই পিঁয়াজখিনি দিম। পিঁয়াজৰ লগত এতিয়া জলকীয়াখিনি দিম। আদা নহৰু পেষ্টটো বৰ্তমান নিদিওঁ, মানে পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ লওঁ, তাৰপিছত আদা নহৰু পেষ্টটো দিম। আৰু মোৰ পনীৰ যেইকেইপিছে ওলালে নহয়, সেইকেইপিছে বিচাৰিব লাগিব এতিয়া মটৰখিনিৰ লগত, অকল মটৰৰ নিচিনা পনীৰ নহ'ব। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, এতিয়া ইয়াতে মই আদা নহৰু পেষ্টখিনি দি দিম। আৰু এতিয়া মই নাজানো আৰু এইটো দিওঁ, খাবলৈ ভাল হ'লে হয়। চচ বহুত বেছি নিদিওঁ নহয়, চচৰ ফ্লেভাৰটো দিলে খাই বেয়া লাগিব যে, অকল জাষ্ট টেঙা ফ্লেভাৰটো দিম। আৰু ভালকৈ লৰাই লৈছোঁ। এতিয়া মই ইয়াতে মছলাবিলাক দিম, মানে নিমখ হালধি যি যি দিবলৈ আছে। নিমখ হালধি দিছোঁ, আৰু এয়া জাষ্ট ধনিয়া পাউডাৰ দিছোঁ। বেলেগ মই আৰু একো মছলা নিদিওঁ, কাৰণ তাতে আদা নহৰু পেষ্ট দিয়াই আছে আৰু জলকীয়া দিছোঁৱে, আৰু বেছি জ্বলা হ'লেতো মই খাব নোৱাৰিম, সেইকাৰণে এনেকেই বনাইছোঁ। আৰু লগত মই তেজপাতটাও দি দিছোঁ দেই, আপোনালোকেও দিব পাৰে। এইখিনি ইমান ধুনীয়াকৈ ৰঙচুৱা হৈছে, আৰু এতিয়া ইয়াতে মই মটৰখিনি দিম আৰু পনীৰখিনি দি পেলাই 5-10 মিনিটমান 5ৰ পৰা 10 মিনিটমান সিজাই দিম। কাৰণ কি হৈছে, মই মটৰখিনি যদিও সিজাইছোঁ অকণমান বাকী আছে, মানে একদম মানে ভালকৈ সিজিছে, কাৰণ কালি ৰাতিপুৱা মই 12:30 বজাত, কালি ৰাতি 12:30 বজাতহে মানে মই এইখিনি কৰিছিলোঁ, তিয়াইছিলোঁ, সেইকাৰণে এনেকুৱা হৈছে। আৰু পনীৰ হৈছে এইখিনি টুকুৰাহে, সেইকাৰণে কৈছোঁ বিচাৰিব লাগিব বুলি। এইখিনি দি দিলোঁ, এতিয়া অকণমান পানী দি দিম, বহুত বেছিকৈ পানী নিদিওঁ। এতিয়া গোন্ধটোতো ভালেই লাগিছে, আৰু চচৰ কাৰণে আপোনালোকে দিব পাৰে হা, মই অকণমান দিছোঁ, বহুত বেছি দিয়া নাই, ধৰক 2 টেবুল স্পুন দিছোঁ চচটো। এতিয়া এইখিনি ধুনীয়া হৈছে, দেখিছেনে কালাৰটো ভাল লাগিছে।
সেইকাৰণে মই কৈছোঁ এই পনীৰ নায়েই, এয়া পনীৰ এই পিছ সেইকাৰণে কৈছোঁ আপোনালোকে দিব পাৰিব, খাই ভাল পাব। মানে মই গোন্ধত গম পাইছোঁ ভাল লাগিব খাই। ইয়াতে এতিয়া পানী অলপ দি দিম, পানী অলপ দি পেলাই মই 5 পৰা 10 মিনিটৰ ভিতৰত সিজাই দিম এইখিনি। আৰু ৰেডি হ'লে আপোনালোকক দেখাম দেই। গুড ইভিনিং। কালি যে মই কৈছিলোঁ আপোনালোকক মই এটা বস্তু বনাম আৰু আপোনালোকক দেখুৱাম বুলি। কোনে কোনে কৰিছে নাজানো, তথাপিও মই দেখাইছোঁ। এইখন দেখা পাইছেনে? এইখন গল্ডেন কালাৰৰ এখন হাৰ্ড মানে পেপাৰ হয়। এইখন ক'ত পাইছিলোঁ গম পাই? এইখন মই পাইছিলোঁ আমাৰ যে এনিভাৰ্চাৰী যে কেকটো আছিলে, সেই কেকটোত এইখন আহিছে। মানে কি বুলি ক'ব লাগে মই পৰা নাই ক'বলৈ, কাৰণে মই এনেকৈ কৈছোঁ যে কেকৰ লগত যিখন প্লেট থাকে সেইখন আৰু কাগজৰ প্লেটখন। মই ভাবিছোঁ এইখন এটা কাম কৰোঁ বুলি। মই সেইকাৰণে কি কি গোটাই লৈছোঁ চাওকচোন। এয়া কিছুমান এনেকৈ ষ্ট'ন কিছুমান গোটাই লৈছোঁ। তাৰপিছতে এইটোতো বাৰু গাম হয়। গ্লাছ পেইণ্টিঙৰ কাৰণে যে কৰে যে কি বুলি কয় আপোনাৰ কালাৰবিলাক, সেইবিলাক কালাৰ। আৰু মই ভাবিছোঁ ইয়াতে এখন এনেকৈ কৰি ফটো দিম বুলি। সেইখনকে কৰিবলৈ বোলো দেখাওঁ, আপোনালোককো দেখাই যাওঁ। মই উলিয়াই লৈছোঁ। এখেত নাই, এখেতটো অফিচলৈ গ'ল। মই এতিয়া 6টা বজাৰ পৰা কি কৰিম? আমনি লাগিব নহয়, কিমান টিভি চাম। টিভিটো বজাই ৰাখিম বাৰু, গানটো লাহে লাহে দি ৰাখিম আৰু এইখিনিও কৰি কৰি যাওঁ, সেইটোৱে। আৰু এটা কথা, অথনিটো মই ৰেচিপি নেদেখাওঁ বুলি কৈ পেলাই গোটেই মটৰৰ ৰেচিপিটো দেখালোৱে। মানে সেইটোত একো প্ৰব্লেম নাই, দেখুৱাত প্ৰব্লেম নাই। কিন্তু মই যে আকৌ ৰেচিপিটো নেদেখাওঁ বুলি যে মাজতে কৈ পাইছিলোঁ, সেইকাৰণে কৈছোঁ। সেইটো আৰু মানে ইগন'ৰ কৰিব, ৰেচিপিটো নেদেখাওঁ বুলি কোৱাটো, সেইটোৱে কথা। ফাৰ্ষ্ট মই ভাবিছোঁ কি জানেনে, এই ফটোখন ইয়াতে লগাম। সেইকাৰণে কৈছোঁ অকণমান ডাঙৰ হোৱালে ভাল আছিলে, বাট উপায় নাই বনাওঁ আৰু। ফটোখনৰ কাৰণে মই এইটো গাম ব্যৱহাৰ কৰিছোঁ। যিকোনো গাম ব্যৱহাৰ কৰিব পাৰে। মই ভালকৈ ল'ব পৰা নাই ষ্টেণ্ডটোৰ কাৰণে, মোৰ মুখখন ওলোৱা নাই দেই, বস্তুৰ কামটোহে ওলাব। এতিয়া ফটোখনত মই গাম লগাম ভালকৈ। মই এতিয়াহে ভাবিছোঁ, মইতো ইয়াতে ভাবিছিলোঁ গ্লাছ পেইণ্টিঙৰ হেৰিখনে লিখিম বুলি, কি বুলি কয় কালাৰটোৱে লিখিম বুলি। এতিয়া হ'ব বা নাই, এতিয়া গ্লাছ পেইণ্টিঙৰ কাৰণে কাগজত হ'ব বা নাই মই নাজানো, সেইটো চাব লাগিব ভালকৈ একবাৰ কৰি পেলাই। এতিয়া মই ইয়াতে ফটোখন লগাই দিলোঁ। আৰু তলত ধুনীয়া কিবা এটা কোটেশ্যন লিখি দিম, কোটেশ্যন লিখি এইখিনি সজাই দিম। সেইটোকে দেখাবলৈ মই এই কালিৰ পৰা একদম ৰখি আছোঁ। আজৰি হোৱা নাই কাৰণে দেখুওৱা হোৱা নাই। ছাইডবিলাক এনেকৈ মুচি দিব, নহ'লে আঠাটো আছে নহয়, মুচি দিলে মানে আঠাটো নাইকিয়া হৈ যাব, কি আঠাটো গুচি যাব। এইটো যে মই ক'ৰবাৰ পৰা শিকা নাই দেই, এইটো মই নিজে সেইখন দেখি পেলাই মোৰ মানে মন গ'ল, ভাবিলোঁ। আচলতে মই বহুত দিনৰ পৰা সজোৱা বস্তু অলপ আনিম বা ৱাল হেংগিং কিবা আনিম বুলি ভাবি আছিলোঁ। ৱাল হেংগিংটো কি হয় আপোনাৰ, 1 নম্বৰটো আমাৰ ভাড়াঘৰত আপোনাৰ কিবা এটা হেংগিং কৰিবলৈ হ'লেও অলপ চিন্তা লাগে, গজাল চজাল মাৰিবৰ কাৰণে। আৰু আঠা লগাই দিলে বাৰু অকণমান পাৰি এৰাবৰ সময়ত, পিছতকৈ বাৰু ইমান প্ৰব্লেম নহয়, সেইকাৰণে ইমান প্ৰব্লেম নাই। সেইকাৰণে মই ভাবিলোঁ সৰুকৈ এখন মানে ৱাল একদম খালী হৈ থাকে, ৱাল খালী হৈ থাকিলে মোৰ ভাল নালাগে। এইখন চাওক, এইখন ধুনীয়াকৈ দেখা পাইছেনে? ৰ'ব, এইখন ধুনীয়াকৈ দেখা পাইছে, ধুনীয়াকৈ লাগি গ'ল। মোৰে ভাল লাগিছে দেখি পেলাই। মই যেনেকৈ ভাবিছিলোঁ একদমতো তেনেকৈ নহ'লে, কাৰণ কি হৈছে ব্লেক কালাৰৰ যিটো আপোনাৰ হেৰি থাকে, সেইটো কি বুলি কয়, ওপৰৰ যিখন মুখনিখন আছে সেইখন বেয়া হৈ গ'ল। সেইবাবে মই কি কৰিছোঁ, একদম সৰু ব্ৰাছ এডাল লৈছোঁ আৰু এনেকৈ কালাৰটো উলিয়াই লৈছোঁ আৰু একদম লাহে লাহে লিখি দিছোঁ। কাৰণ এতিয়া মই 6:30 বজাত আৰুতো ক'তো মানে হেৰি নাপাওঁ, কি বুলি কয়, মই যদি ওলাইও যাওঁ চব দোকান বন্ধ হৈ আছে আৰু কৰিব মন গৈছে, এতিয়া আজিয়ে কৰিমেই বোলো, সেইকাৰণে ভাবি পেলাই কৰিব লৈছোঁ। কিন্তু বিৰাট সাৱধানে লিখিব লগা হৈছে, মানে মই কোটেশ্যন এটা লিখি দিছোঁ তলতে।
ভাল হ'লেই হয় আৰু দেই, নহ'লে মই বৰ লাজ পাম। এনেকৈ কৰি দিছোঁ, তেতিয়াহে মানে হেৰি হ'ব। আগতে লিখি লৈছোঁ দেই মই বস্তুটো। ডাইৰেক্ট মানে মই আনিব পৰা নাই, ব্ৰাছডালেৰে অকণমান অসুবিধা হয়, কিন্তু সেই পিন পইণ্টটো থকা হ'লে ভাল আছিলে। সেইটো আকৌ ভাগি থাকিলে, খোলোতে ভাগি থাকিলে। গোটেইখিনি লিখি লওঁ, তাৰপৰা মই আপোনাক দেখুৱাই আছোঁ হা। মই মানে এনেকৈ লিখিছোঁ বুলি দেখুৱাই দিছোঁ আৰু। এখন বনিছেগৈ, কিন্তু তথাপিও যিমান ভাল হ'ব বুলি ভাবিছিলোঁ সিমান নহ'লে, সেইকাৰণে মনটো বেয়া লাগিছে। তথাপিও বেয়া লগা নাই, পুৰাকৈ বনাই লওঁ মই। আচলতে মই দাঙি দিব পৰা নাই, কাৰণ কালাৰখিনি আছে যে, সেইকাৰণে মই এনেকেই দেখাইছোঁ। পুৰা হোৱাৰ পাছতে, কমপ্লিট হোৱাৰ পাছতে দেখাম। আৰু এইবিলাক যে দেখা পাইছে, এইবিলাক চাৰিওফালে লগাই দিম। লিখা হৈ গ'ল, বাট লিখাটো ইমান ধুনীয়া নহ'লে, কাৰণ ব্ৰাছ পাতেদি কৰা হ'ল ন। মানে মই কি ভাবিছিলোঁ গম পাইনে, এই বস্তুটো যে ইয়াতে এটা বস্তু পায় গ্লাছ পেইণ্টিঙৰ কাৰণে, এইটো মানে যিটো লাইনাৰটো হয়, আৰু এইডাল পায়, ঠিক আছে। মই এইবিলাক চব ঠিকে আছে, এইটো বস্তু এইখিনিয়ে ফাটি থাকিলে, তো সেইটো কাৰণে ওলাই ওলাই গুচি গৈছে যে, সেইকাৰণে মই লিখিবলৈ নোৱাৰিলোঁ। মই ভাবিছোঁ ব্লেকেদি লিখিম, তেতিয়া বেছি ধুনীয়াকৈ উজ্জ্বলি যাব বুলি, ব্ৰাইট হ'ব বুলি। কিন্তু এতিয়া আকৌ এইটো কিনিব লাগিলে, মোৰ মন চন বেয়া লাগি গৈছেগৈ। এতিয়া মই ভাবিছোঁ চাইডে চাইডে মই এনেকৈ এইবিলাক যে মই দেখুৱাইছিলোঁ যে, এইবিলাক এতিয়া দি দিম। তাকে মই লগাওঁ এতিয়া এইখিনি। আৰু এইটো আঠাটোৱেদি লগাই থাকিম এতিয়া। ডাইৰেক্ট লগোৱা নাই, এডাল দি ইউজ কৰিছোঁ, নহ'লে মানে হাতত একদম চিপকি ধৰে, আৰু চিপকি ধৰিলে মানে বহুত হেৰি হয়, আঁতৰাবৰ কাৰণে দিগদাৰ হৈ যায় যে, সেইকাৰণে মই এনেকৈ লগাইছোঁ। এটা এটাকৈ লগাই গ'লে হৈ যায়। এইটো লাগি যাব, এইটো আঠা দি, এইটো আঠা হ'লে লাগি যাবগৈ। হৈছেগৈ, মোৰ যে মনটো বেয়া লাগি গৈছিলেগৈ জানেনে বাৰু। এতিয়া হৈছে, এতিয়া ভাল লাগিছে। একদম চশমা টচমা পিন্ধি লৈছোঁ, মাথাৰ বিষ হ'ব বুলি। এনেও মোৰ মাথাৰ বিষ এনি টাইম হৈয়ে থাকে, এইটো আৰু একো নতুন কথা নহয়। মানে ডাইৰেক্ট এইটো গামে মই লগাব পৰা নাই, কাৰণ এইটো গাম অকণমান মানে ইয়াত লগাবৰ কাৰণে দিগদাৰ হৈছে। সেইকাৰণে মই একদম ডাইৰেক্ট ফেভিকল লৈ আহিছোঁ, ফেভিকল লৈ আহিছোঁ। এতিয়া এইডালেদি এনেকৈ লগাই লগাই গৈ আছোঁ। মোৰ মানে আজি হাতখন মানে বৰবাদ আৰু। ভালো লাগিছে কামটো কৰি পেলাই, মানে মই একদম পাৰফেক্ট নহ'লেও অকণমান হৈছে। আমাৰ ওচৰতে এনেকুৱা দোকান এখন আছে, বহুত মানে এনেকৈ পোৱা যায়। মই বহুত দিন হ'ল, বহুত আগতে যোৱা বছৰৰে আনা, তেনেকৈ সেই বটল চটলবিলাক পেইণ্টিং কৰিলোঁ। এইটো বস্তু কৰা হোৱা নাই, মই মানে এইটো বস্তু এতিয়া ভাবি পাইছোঁহে আজি মই, সেইকাৰণে কৰা হোৱা নাই। এটা চাইডে গ্ৰীণ লগালোঁ, এইটো চাইডে আৰু এইটো চাইডে গ্ৰীণ লগাম। মোৰ ওচৰত গ্ৰীণ আৰু ৰেড ষ্টোনেই আছে। এইখন দেখা পাইছেনে, এইকেইটা ষ্টোনকেইটা। ভাবিছোঁ কিবা শাৰী চাৰী ফেক্টৰী খুলি লওঁ নেকি, একদম বেয়া লগাবলৈ গৈছোঁ। মোৰ নিজৰে মানে হাঁহি উঠি গৈছেগৈ। মই মানে ভিডিঅ'টো কৰি থকা নাছিলোঁ হা, মানে বহুত দীঘল হৈ যাব যে। তাৰপৰা দেখিলোঁ মোৰ নিজৰে যেতিয়া হাঁহি উঠিছে, মই আপোনালোককো কওঁ এনেকৈ কৰি পেলাই। মই বোলো শাৰী চাৰী ফেক্টৰীতে একদম বেয়া কাম কৰা মানুহৰ নিচিনাকৈ। কিন্তু আজৰি সময়ত কৰিব পাৰে ন, নিজৰ ফ্ৰী সময়খিনিত কৰিব পাৰে, কিন্তু কৰিব মই মানে গেম খেলিও মোৰ আমনি লাগি গৈছেগৈ। মই সেইকাৰণে এইবিলাক কৰিবলৈ ষ্টাৰ্ট এতিয়া আজি কৰিলোঁ। আজি কৰাৰ পিছত এতিয়া 3 সপ্তাহমানটো মাথাৰ বিষতে ভুগিম, তাৰপিছতে নকৰোঁ কেইদিনমান। তাৰপৰা যেতিয়া মন যায় আকৌ কৰিম। আঠাটো ঢিলা হেৰি হৈ গৈছেগৈ, শুকাই গৈছে। তেতিয়াহ'লে মই ভিডিঅ'টো এতিয়া মানে সমাপ্ত কৰোঁ।
আৰু আজি বহুত দীঘল হ'ব পাৰে ভিডিঅ'টো কাৰণ কালিৰ পৰা ষ্টাৰ্ট কৰা হৈছে ন আৰু যে এইখন মই অকল আপোনালোকক মানে দেখুৱাম বা আপোনালোকৰ লগত কৰিম বুলি ভাবিয়ে মই একদম ৰখি আছোঁ আৰু সেইকাৰণে ভাবিলোঁ মই আজি শেষ কৰিবই লাগিব কাৰণ যদিও মোৰ এইকেইটা বস্তু নাই মই সেনেকেই কৰি দিলোঁ আৰু আপোনালোকে এই বস্তু কিনি ল'ব যদিহে কৰে কাৰণ এইটোত বনাবলৈ বহুত মানে ভাল হয় কাৰণ ইয়াতে পিন পইণ্ট থাকেতো তেতিয়া লিখিবলৈ বহুত ভাল হয় ব্ৰাছেদি লিখিবলৈ অলপ প্ৰব্লেম হয় মানে আৰু সেইকাৰণেহে মোৰ আখৰকেইটা অকণমান মানে বেয়া হ'ল তথাপিও মই মানে ভাবিছোঁ সজাম বুলি এতিয়াও মই ডেক'ৰেশ্যন দেখিছেনে শেষ কৰাই নাই সেয়া এনিভাৰ্চাৰী ডেক'ৰেশ্যন শেষ কৰাই নাই সেইটো আঁতৰাব লাগিব তাৰপিছতে তেতিয়াহ'লে আজিলৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বাই বাই